সো আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰাই। বৰ্তমান মই গৈ আছোঁ বাবুক ইনজেকশ্যন দিব। সি মোৰ আগে গৈ আছে। এইটো সি আৰু এইটো মই। তাক B12 কমি গৈছে গাত। খোৱা লোৱাৰ ঠিক ঠাক নাই, যিহেতু হোষ্টেলত থাকে। তো B12টো কৈছে যে ইনজেকশ্যন দিলে অকণমান বেছি জল্দি গ্ৰ'থ হয়, যিহেতু তাৰ অকণমান বেছি হৈছে। সেইকাৰণে মই ইনজেকশ্যনে দিম বুলি ক'লোঁ ডক্টৰক। প্ৰায় 5টা ইনজেকশ্যন দিব দিছিলে। আজি 3 নম্বৰ নে 4 নম্বৰ ইনজেকশ্যনটো হয়। আজি 3টা ৰেগুলাৰ দিলোঁ, বাট এই দুটাৰ মাজতে 2 দিন মিছ গ'ল কৰ্মব্যস্ততাৰ কাৰণে। তো আজি এটা দিম বুলি আহিছোঁ। খোজকাঢ়িব লাগিলে মোৰ মাথা গৰম হৈ যায়। ই মোক এনেকৈ ঠগন দিছে। মই ক'লোঁ সেইহত যাওঁ, ট্ৰেকাৰত যাওঁ। ই কৈছে ট্ৰেকাৰত নালাগে, অলপ ঠাইতে যাই পাম। 10 টকাটো বচাই প্ৰায় 2 কিলোমিটাৰ খোজ কঢ়ালে। আৰু এতিয়া মোৰ ভাগৰ লগাই সি বেগটো নিজে লৈছে। জালুকবাৰীৰ এখন অথৰাইজ হস্পিটেলত, এখন দিছপুৰৰ অথৰাইজ হস্পিটেলৰ ডক্টৰ এজনৰ দ্বাৰা লিখোৱা B12 ইনজেকশ্যনটো দিব আহিছিলোঁ। তেওঁলোকে নিদিলে। এণ্ড তেওঁলোকে ৰিজন দেখাইছে যে যদি আমি ইনজেকশ্যনটো দিব লাগে তেতিয়া আমি ডক্টৰক দেখাই আৰু লিখাই ল'ব লাগিব সেইটো ইনজেকশ্যন। ইয়াত আহি আকৌ ডক্টৰৰ ফিজ ভৰিব লাগিব। আদাৰৱাইজ যিখন হস্পিটেলত আমি দেখাইছোঁ সেই ডক্টৰজনৰ অথৰাইজেশ্যনৰ একো ভেলু নাই এইখন হস্পিটেলত। কেঁচা ৰুল সেয়ে। আমি ইয়াতে ভাত খাওঁ সদায় যেতিয়া নবনাওঁ আৰু আজি ইয়াতে খালোঁ। ভাইকৰ কাৰণে ইমান মৰম, দোকান ঠিক কৰি দিছে। ভাইকে খাব, বায়েকে পে' কৰিব। বা এটাই ভাইটি মোৰ কিসমত বেয়া হয় মানে। মোৰ ভাইটিও এটা, হাজবেণ্ডো এটা বস্তুটো দুটা থাকিব লাগিছিল। হাজবেণ্ড যদি দুটা হ'ল তোমাক হাজবেণ্ড দুটা লাগে? নহয়, ভাইটি যদি দুটা হ'ল তোমাক হাজবেণ্ড দুটা লাগে? ভাইটি আৰু হাজবেণ্ডৰ কাজিয়া লাগি থাকিলে এনেকাই হ'ব। তোমাক হাজবেণ্ড দুটা লাগে? ৰবা মানুহ দিবা নালাগে, মোক ভাইটি দুটা লাগে, হাজবেণ্ড দুটা। তুমি মুখেদি কি ক'লা? হাজবেণ্ড দুটা লাগে বুলি কৈছা? এটা লাগে। ফাইনেলি আহি পালোঁ ৰুমত। আৰু বৰ্তমান মই মোৰ ৰুমত আছোঁ। আৰু আজি দোকান নগ'লোঁ দিয়ক, বহুত ভাগৰ লাগিছে। আৰু ঘূৰি শেষত ফাৰ্মাচী এখনত তাক ইনজেকশ্যনটো দিলোঁ, একো ইছ্যু নহ'লে। আৰু কথাটো হৈছে কি, নিজৰ ছেল্ফ ডিচিপ্লিনৰ ওপৰত কাম কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ আছে, যিটো এতিয়াও মই মোৰ 100% দিব পৰা নাই। প্লিজ কোনোবাই মোক হেল্প কৰকচোন, কেনেকৈ 100% দিওঁ, কি গাইড লওঁ, কি কৰোঁ। মই মোৰ ভিতৰত থকা প্ৰতিভাৰ 100% মানুহৰ আগত দেখুৱাব পৰা নাই। সেইটো মোৰ ইছ্যু হৈ আছে। মানুহৰ আগত দেখুওৱা নহয়, নিজৰ কাৰণে, নিজৰ এষ্টাব্লিছমেণ্টৰ কাৰণে, নিজৰ স্মাৰ্টনেছ, নিজৰ ৱৰ্ক, নিজৰ কেপেবিলিটিখিনি ইউজ কৰিব পৰা নাই। সেইটো মোৰ ইছ্যু হয়। চ' কেনেকৈ গ্ৰ'থ কৰোঁ, কি কৰোঁ, অকণমান কোনোবাই পাৰে যদি প্লিজ ছাজেষ্ট কৰিব। তো আজিৰ কাৰণে বাই বাই, টাটা।